আৰু মোৰ আজিও মনত আছে দেউতাই এটা কথা কৈছিল দেউতাৰ মনত আছে নাই নাজানো দেউতাই কৈছিল ইয়াক এদিন মানুহে মানে কথাটো কি হ'ল আজি মই একদম ভ্লগ শ্বুট কৰিবলৈ একদম টাইম নাপালোঁ ৰাতিপুৱা মই কলেজলৈ গুচি গ'লোঁ তাৰপৰা ব্ৰেক টাইমত মই যোৰহাট টাউনলৈ যাব লগা হ'ল 2 ঘণ্টামান নন ষ্টপ ৰ'দত খোজকাঢ়ি ঘূৰিছোঁ যোৱা ঠাইকে গৈছোঁ আকৌ আহিছোঁ যোৱা ঠাইকে গৈছোঁ একদম গোটেই টাউনখন মই ঘূৰি ফুৰিছোঁ খোজকাঢ়ি ৰ'দত একদম অৱস্থা নাই মূৰৰ বিষ মানে একদম টিংটিঙাই গৈছে মূৰ ভৰি নচলা হৈ গৈছে তথাপি মোৰ কামটো নহ'ল কিবা এটা বস্তু বিচাৰি গৈছিলোঁ নাপালোঁ তাৰপৰা আকৌ মই কিবাকৈ চুচৰিবা কৰি ৰুম পালোঁ আহি তাৰপিছত আৰু ভ্লগিং কৰিব পৰা অৱস্থা নাই পিঠিত এটা একদম মস্ত ওজনৰ বেগ আহা পিঠিত এটা মস্ত ওজনৰ বেগ আৰু মই মানে একদম মুঠতে ভ্লগিং কৰিব পৰা অৱস্থাত নাই আৰু ভৰি নচলা হৈ গৈছে তাৰপৰা আহি মই অকণমান সময় ৰেষ্ট ল'লোঁ গতিকে আবেলিও মই ভিডিঅ'টো শ্বুট কৰিব নোৱাৰিলোঁ আৰু এতিয়া আৰুনো কি ভ্লগিং শ্বুট কৰি মই ভাবিছোঁ আজি আপোনালোকক মোৰ বিষয়ে অকণমান কওঁ মোৰ ভিডিঅ' দিহে আছোঁ কিন্তু মোৰ বিষয়ে আজিলৈকে কোৱা নাই এনেই মইনো আৰু ক'ত কিমান এনেকুৱা একো মানুহ নহয় যে মোৰ বিষয়ে নক'লে কিবা হৈ যাব তথাপিতো আৰু মোৰ ভিডিঅ' যি 2-4টা মানুহে চাই তেওঁলোকে মই ভাবোঁ যে মোৰ বিষয়ে তেওঁলোকে জানিলে ভাল পাব হয়তো মোৰ ঘৰ দৰং জিলাত আৰু দৰং জিলাৰ এখন এটা অঞ্চলত আৰু এটা অঞ্চলৰ এখন গাঁৱত মই সেইখিনিতো বাৰু এতিয়া নকওঁ মই স্কুলিং কৰিছোঁ আমাৰ মানে প্ৰথমতে মইতো অংগনবাড়ীত গৈছিলোঁ আমাৰ ওচৰতে তেতিয়া মানে প্ৰাইভেট স্কুল মানে তেনেকুৱা আছিলে চাগে কিন্তু মই মানে একদম পূৰা পিয়ৰ চৰকাৰী স্কুলত পঢ়ি যোৱা অংগনবাড়ীত গৈছিলোঁ অংগনবাড়ীৰ পিছত মই LP স্কুলত গ'লোঁ আমাৰ ওচৰৰে আমাৰ নিজৰে স্কুল আৰু ওচৰৰে গাঁও এখনৰ সেইখন LP স্কুলত 3জন ছাৰ বাইদেউ আমাক পঢ়াইছিল আৰু যিমানলৈকে তেওঁলোকে মোক আগুৱাই দিলে সদায় তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম LP স্কুলৰ পিছত মই হাইস্কুললৈ গ'লোঁ আমাৰ ওচৰৰে যিটো আমাৰ অঞ্চলৰ যিখন হাইস্কুল সেইখনো একদম চৰকাৰী হাইস্কুল তাতে মই বহুত মানে এনেকুৱা এটা ষ্টাফ লগ পালোঁ মানে ফেকাল্টি মেম্বাৰ তেওঁলোকে মানে তেওঁলোকৰ বহুত অৰিহণা আছে মোৰ জীৱনটোত তেওঁলোককো এইখিনিতে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বেলেগ কৰিব পৰাকৈ মোৰ হাতত একো নাই এনেকুৱা ঋণ কেতিয়াও খুজিব নোৱাৰি তাৰপিছত মই চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰীত পঢ়িলোঁ মোৰ ঘৰ দৰং জিলাৰ চিপাঝাৰত চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰীত মই পঢ়িলোঁ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট বাৰু বহুত ভাল নহয় 80 পৰা 85ৰ ভিতৰত আছে পাৰ্চেণ্টেজ দুয়োটাতে মানে মেট্ৰিকতো আৰু হায়াৰ ছেকেণ্ডেৰীটো তাৰপিছত মই ছায়েন্স লৈছিলোঁ মই হায়াৰ ছেকেণ্ডেৰীত তাৰপিছত মই কটনত এডমিশ্যন ল'লোঁ গ্ৰেজুৱেশ্যনৰ কাৰণে যিটো ছাবজেক্টত মই মেজৰ বিচাৰিছিলোঁ সেইটো ছাবজেক্টত নাপালোঁ তথাপিতো এবছৰ পঢ়িলোঁ মই এক্সপিৰিয়েঞ্চ কৰিলোঁ কটনৰ আৰু এটা কথা আছে এবাৰ কটনিয়ান হ'লে হেনো গোটেই জীৱনৰ কাৰণে কটনিয়ান আৰু সেইটো টেষ্ট মোৰ তাতো আছে এতিয়াও মানে কটনৰ প্ৰতি এটা বেলেগ কিবা এটা ইম'শ্যন এটা আছে মোৰ কটন এবছৰ পিছত মই এৰি দিলোঁ ৰুমমেটৰ ফোন আহিছে খং উঠি যায় আৰু তাৰপিছত এবছৰ পিছত মই ড্ৰপ দিয়ে ঠিক নাই তাৰ পৰা ওলাই আহি মই পোনে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যিখন যোৰহাটত আছে মই বৰ্তমান এইখনত পঢ়ি আছোঁ আৰু এতিয়া মই ছেকেণ্ড ইয়াৰৰ ছাত্ৰ আৰু 2 বছৰ আছে আপোনালোকৰ আশীৰ্বাদত যদি ভালে ভালে পাৰ হৈ যায় আৰু এই 2টা বছৰ ইয়াৰ লগতে পঢ়া শুনাৰ লগতে মই ছবি অঁকা কবিতা লিখা এক্টিং কৰা ঢেৰ কিবা কিবি লগত জড়িত মই ভাবি ক'ব লগা হৈছে মই কি কৰোঁ আৰু এইবিলাকৰ লগত মানে বহুত বেছিকৈ ঘনিষ্ঠভাৱে জড়িত এইবিলাকে মানে মোৰ জীৱনটো অকণমান কিবা মানে কি কৰি থাকে পোহৰাই ৰাখে নহ'লেতো মোৰ জীৱনটো প্ৰায় মানে ইমান একো নাই মানে এইখিনিৰ জৰিয়তে মানে মই যি কৰি আছোঁ আৰু গ্ৰাফিক ডিজাইনো কৰোঁ ভিডিঅ' এডিটিঙো কৰোঁ ইউটিউবত ভিডিঅ'ও বনাওঁ কেতিয়াবা ইউটিউব চেনেলৰ জৰিয়তে মটিভেশ্যনো দিওঁ কবিতা আবৃত্তি কৰোঁ ষ্টেণ্ড আপ কমেডিও কৰোঁ ঢেৰ কিবা কিবি মুঠতে কিন্তু মেইনলি মই এক্টিং কৰোঁ আৰু কবিতা লিখোঁ আৰু আৰ্ট কৰোঁ এই 3টা বস্তুত মই মেইন ফ'কাছ মানে কি আৰু এইকেইটা মোৰ বহুত ভাল লাগে কৰি আৰু তাৰ লগত চব বস্তুবিলাক এনেকৈ গৈ আছে আচলতে বস্তুবিলাক কেনেকৈ শিকা যায় জানেনে এতিয়া ছাপ'জ মই মোবাইলটো উলিয়াই লৈছোঁ ভিডিঅ' কৰিবৰ কাৰণে এতিয়া যদি ভিডিঅ'টো এডিট কৰিবলৈ মই যদি বেলেগক খাতিৰ কৰিব লগা হয় সেইটো মোৰ ভাল নালাগে সেইটো মই নিজে কৰিব খোজোঁ সেইকাৰণে বস্তুবিলাক মই শিকা যায় থাকে মই ৱেব ডিজাইনো কৰোঁ মোৰ নিজৰ এটা ৱেবছাইটো আছে নিজে ডিজাইন কৰা অন্তুৰাজ নাথ বুলি চাৰ্চ কৰিলে হয়তো পাই যাব নিজে চব দিন ৰাতি একাকাৰ কৰি দিছোঁ এইবিলাকত যেতিয়া মই গম পালোঁ যে আৰ্টিষ্টটো আমি নহয় তথাপিতো আৰু যেতিয়া সেইবিলাক কৰি থাকোঁ নিজৰ এটা ৱেবছাইট থকা এটা দৰকাৰ তেনেকৈ যেতিয়া গম পালোঁ যেতিয়া নেটত বিচাৰি চালোঁ যে ৱেবছাইট কেনেকৈ বনায় যেতিয়া গম পালোঁ ৱেবছাইট এটা বেলেগক বনাব দিলে 5-6 হাজাৰ টকা লাগে তেতিয়া মই ভাবিলোঁ মইনো কিয় বনাব নোৱাৰোঁ মইতো পাৰোঁ গতিকে ময়ো বেলেগ কিবা কিবি ৱেবছাইটৰ হেল্প লৈ নিজে এটা ৱেবছাইট বনালোঁ মানে ডিজাইন কৰিলোঁ কমপ্লিট ডিজাইন নিজে কৰা নাই মানে টেমপ্লেট পাই সেই টেমপ্লেটত মানে কাষ্টমাইজ কৰি মুঠতে মোৰ এফৰ্ট আছে বহুত যথেষ্ট 100% নহ'লেও 70 পৰা 80% মোৰ এফৰ্ট আছে তাতে ধুনীয়াকৈ এতিয়া সজাই পৰাই ৰাখি থৈছোঁ চব মোৰ কোটেশ্যনবিলাক তাত মানে এভেইলেবল আপোনালোকে কেতিয়াবা চাব পাৰে এনেকুৱা ধৰণৰ আৰু যিটো বস্তু আগত আহে যিটো মোৰ প্ৰব্লেম আগত আহে সেইটো ছল্ভ কৰিবলৈ যাওঁতে মই কিবা এটা নতুন বস্তু শিকি লওঁ
সেইকাৰণে মানে মোৰ হবিৰ লিষ্টখন বহুত ডাঙৰ বস্তুটো শিকি লোৱাৰ পিছত কৰিব মন গৈ থাকে আৰু নকৰাকৈ থাকিব নোৱাৰি এনেকুৱা ধৰণৰ কথা কবিতা লিখা সৰুতে এদিন কবিতা লিখিছিলোঁ এদিন নহয় সৰুতে মানে কবিতা লিখিছিলোঁ সৰুতে মই তেতিয়া অলপমান কবিতাৰ ধৰণবিলাক বেলেগ আছিল আৰু মোৰ আজিও মনত আছে দেউতাই এটা কথা কৈছিল দেউতাৰ মনত আছে নাই নাজানো দেউতাই কৈছিল ইয়াক এদিন মানুহে কবিতাৰ কাৰণে চিনি পাব এনেকৈ কৈছিল এতিয়া কেতিয়াবা মনত পৰে মোৰ কথাটো আৰু কথাটো নোহোৱাও নহয় এতিয়া মানে যিকেইটা মানুহে মোক মানে জানে মানে সেইকেইটা এক্টিঙতকৈ বেছি কবিতাৰ কাৰণে জানে ওচৰে পাজৰে যিকেইটাই জানে মই ভাবোঁ যে দেউতাই সেই কথাটো আজিৰ পৰা প্ৰায় 8-9 বছৰমান আগতেই কৈ থৈছিল দেউতাৰ মনত আছে নাই মই কিন্তু নাজানো তাৰপিছত হায়াৰ ছেকেণ্ডাৰী দি উঠাৰ পিছত যেতিয়া গেপ পালোঁ অলপমান নতুনকৈ ক'তো এডমিশ্যনো লোৱা নাই এক্সামো দি উঠি ফ্ৰী হ'লোঁ সেইখিনি সময়ত কবিতাৰ ভৃতটো মোৰ অলপমান বেছি হৈ গ'ল কিবা এটা কাৰণে তেতিয়া কবিতাৰ মানে মোৰ ডিৰেকশ্যনটো অকণমান চেঞ্জ হ'ল আগতে কবিতা লিখিছিলোঁ জেনেৰেল কিবা টপিকৰ ওপৰত যেনে মোৰ মনত আছে যে লাচিত বৰফুকনৰ ওপৰত চিলাৰায়ৰ ওপৰত জমনি কবিতাও 2-এটা লিখিছিলোঁ তাৰপিছত মোৰ কবিতাৰ ডিৰেকশ্যনটো পূৰা চেঞ্জ হৈ একদম মানে বেলেগ এটা ছাইডলৈ গুচি গ'ল এতিয়া আপোনালোকে শুনিলে গম পাব কবিতা কেনেকুৱা ধৰণৰ কবিতা লিখোঁ মোৰ আৰু এটা ইউটিউব চেনেল আছে অন্তুৰাজ নাথ সেইটো যদি চাৰ্চ কৰি চাই তেতিয়া গম পাব এইখিনি আৰু মোৰ বিষয়ে পিছত কেতিয়াবা সময় সুবিধা মিলে যদি কম মই মানে সিমান কবিতাৰ ভিতৰলৈ কিয় সোমাই গ'লোঁ কিনো দৰকাৰ হ'ল মই ইমান কবিতাৰ মাজলৈ সোমাই যোৱা এইটো ভিডিঅ' বাৰু ইমান এটা সামৰিছোঁ যদিও ক'ব লগা বহুত কথা আছে তথাপিতো নিজৰ বিষয়েতো ইমান ক'বলৈ ভাল নালাগে আপোনালোকে লাহে লাহে জানিব মোৰ ভিডিঅ' চাই থাকিলে মই কোন হয় কি কৰোঁ ইমানটো একো ডাঙৰ নহয় আপোনালোকৰ নিচিনা এজন সাধাৰণ মানুহ তথাপিতো সপোনটো বহুত ডাঙৰকৈ দেখিছোঁ কি হয় নাজানো যদি আপোনালোকৰ সহায় সহযোগিতা আশীৰ্বাদ মোৰ লগত থাকে মই নিশ্চয় সফল হ'ম আৰু মই আশাও কৰিছোঁ যে আপোনালোকে সদায় মোক আশীৰ্বাদ কৰিব আপোনালোকে সদায় মোক সাহস দিব সদায় প্ৰেৰণা দিব সদায় সহযোগিতা কৰিব এইটো ভিডিঅ' ইমানতে সামৰিছোঁ লগ পাম নতুন ভিডিঅ' তেতিয়ালৈকে টাটা বাই বাই কলিকতা মুম্বাই